আমি তেওঁলোকক ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ তৰফৰ পৰা এখনকৈ বিহুৱান যাচিবলৈ বিচাৰিছোঁ আমাৰ সদস্যসকলক তেওঁলোকক একোখনকৈ বিহুৱান যাচিবলৈ অনুৰোধ কৰিলোঁ আমাৰ তৰণী মামাই গামোচাৰে সম্বৰ্ধনা জনাব মই মামা বুলি মাতিছোঁ গোটেই ঘৰুৱা এয়া বিহু দেউতাক ৰাইজে হাত চপাৰি দি উৎসাহ যোগালে ভাল হয় ৰাণাদাই খুৰী বুলি মাতি সম্বৰ্ধনা জনাইছে মাক থেংক ইউ এয়া আপোনালোকৰ মৰমৰ প্ৰিয়মক আমাৰ মাৰ দেউতাই বৰ বিশেষ কথা কোৱাত ভাল নহয় গতিকে নাৰ্ভাছ হ'ব পাৰে গতিকে প্ৰিয়মক দুই এষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ নমস্কাৰ মই বিচাৰোঁ আজি বাবাই দুআষাৰ কওক মই এনে সুধিছোঁ আপুনি উত্তৰ দিব কেনেকুৱা লাগিছে বাবা ভাল লাগিছে খুব ভাল লাগিছে তুমি কোৱা মা কেনেকুৱা লাগিছে মই বহুত ভাল পাইছোঁ আজি ল'ৰাটো গোটেইখিনি আহিছোঁ মই বহুত বহুত ধন্যবাদ দিছোঁ থেংক ইউ পোনপ্ৰথমে মই প্ৰিয়ম পল্লৱী আজি প্ৰিয়ম পল্লৱী নহয় আজি কম ডিফুৰ বোৱাৰী প্ৰিয়ম পল্লৱীয়ে আপোনালোক সকলোকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ হেয়াৰ পৰা শুভেচ্ছা জনালোঁ আজি তেওঁৰ বাবে আজিৰ দিনটো বা এই ক্ষণটো যেনেকৈ এক গৌৰৱময় সময় তেখেতে আজিৰ মুহূৰ্ততে যেনেকৈ পাহৰিব নোৱাৰা ক্ষণ মোৰ বাবেও কাৰণ মই তেখেতৰ স্বামী ডিফুৰ বোৱাৰী হৈ পেলাই আজি তেখেতৰ অনুষ্ঠান উপভোগ কৰিছোঁ মোৰ বাবে বহুত গৌৰৱৰ কথা আৰু তেখেতে এই ডিফুৰ পৰাই তেখেতৰ যি গানৰ যাত্ৰা আৰম্ভ কৰিছিলে গতিকে য'ৰ পৰা আৰম্ভ কৰিছে যে সেই স্থানত তেখেতে আপোনালোকৰ সন্মুখত গীত পৰিৱেশন কৰিছে ইয়াতকৈ আমাৰ বাবে ডাঙৰ কথা একেই নাই আজি দেউতাৰ আৰু মাৰ হৈ মাৰ অনুভৱটো মই ক'ব পাৰিছোঁ বুজিব পাৰিছোঁ তেওঁলোকৰ সুখ গতিকে একমাত্ৰ আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ বাবেই হৈছে এনেদৰে আমাক মৰম আশীৰ্বাদ দি যাব যাতে আমি আমাৰ কৰ্মত আগবাঢ়ি যাওঁ ভাল ভাল কাম কৰিব পাৰোঁ কেৱল অসমতে নহয় ভাৰতবৰ্ষতো কাম কৰি পেলাই আপোনালোকৰ গৌৰৱ কৰি আনিব পাৰোঁ আৰু আশা কৰোঁ এনেদৰে মৰম আশীৰ্বাদ দি যাব ধন্যবাদ জানো নাচিব নালাগিব জানো অকণমান ক'ত পলাই কথা কৰিব হা এতিয়া নাচিব লাগিবহে